নমস্কাৰ বন্ধু বান্ধৱীসকল সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যেহেতু 4-5 দিনৰ পৰা নেৰানপৰা বৰষুণ দি আছে, গতিকে ক'তো যাব পৰা নাই। গতিকে আজিৰ ভিডিঅ'টো অকণমান গাঁৱলীয়া টাইপত বনাওঁ বুলি ভাবিলোঁ। অলপমান গাঁৱলীয়া পৰিৱেশ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। এই বৰষুণৰ ফলত চাৰিওফালে পানীৰ সৃষ্টি হৈছে, গতিকে আপোনালোকক আমাৰ গাঁৱলীয়া পৰিৱেশৰ কিছু অংশ দেখুৱাওঁ বুলি ভাবিছোঁ। গতিকে বলক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকৰ গাঁৱলীয়া পৰিৱেশ ভাল লাগে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে পানী চাব যাব মোৰ লগত এয়া সৌৰভ, কপিল, জয়ন্ত আৰু হৃদয়। গতিকে আপোনালোককো আমাৰ গাঁৱলীয়া পৰিৱেশৰ কিছু অংশ দেখুৱাম। গতিকে আজিৰ ভিডিঅ'টো অলপমান বেলেগ হ'ব গৈ আছে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, চাৰিওফালে পানী হৈছে। এয়া জাল পাতি আছে। এয়া চাৰিওফালে পানী হৈছে। এয়া এই ৰাস্তাটোৰ দুয়োফালে দুখন পথাৰ আছে আমাৰ। এই পথাৰৰ দুয়োফালে পানী হৈছে। এয়া চাওক, আমি যিমান দেখিব পাইছোঁ সিমানে বগা হৈ গৈছে পানী। 4-5 দিন নেৰানপৰা বৰষুণ দি আছে, গতিকে বহুত পানীৰ সৃষ্টি হৈছে। বৰ্তমান দিয়া নাই, বৰ্তমান বৰষুণ কমিছে। গতিকে বলক অলপ আগুৱাই যাব চেষ্টা কৰোঁ। এয়া জাৰ্চি গৰুৰ ঘাঁহ কাটি আছে। গতিকে গাঁৱলীয়া পৰিৱেশ যিহেতু গোটেইখিনি দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক। এয়া জাল চাই আছে, জালত মাছ বজিছে নে নাই বলক ওচৰত যাই চাওঁ। এয়া প্ৰবীণ দাই জাল চাই আছে। লগত হৃদয়, হৃদয় আগে যাওঁ। এয়া জোন আৰু মই মাছ চাব যাই আছোঁ। আমাৰ ওচৰতে এটা চেঁচা বুলি এটা পুল আছে। এই পুলটোত আমি মাছ চাব যাই আছোঁ। এই বৰষুণ আকৌ আৰম্ভ হৈছে, গতিকে বলক আমি মাছ চাওঁ।
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।